উপস্থিত হোৱা আমাৰ শ্ৰদ্ধাৰ আমাৰ লগত উপস্থিত হোৱা আলেম উলেমাসকল, আজি এই সভাত উপস্থিত হোৱা আমাৰ জ্যেষ্ঠ আমাৰ চৰকাৰৰ ডেপুটি চিফ, লগতে ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া, প্ৰাক্তন ডেপুটি চিফ, এজন শক্তিশালী নেতা, মাইনৰিটি চেলৰ সভাপতি, দীঘলীয়া সময় বড়ো আন্দোলনৰ লগত জড়িত হোৱা আমাৰ ইছুফ আলী ডাঙৰীয়া, মাইনৰিটি চেলৰ সাধাৰণ সম্পাদক, আমাৰ এই অঞ্চলৰ পৰাই দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ দায়িত্ব লৈ এতিয়া আমাৰ দলৰ মাইনৰিটি চেলৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম ডাঙৰীয়া, আজিৰ সভাত উপস্থিত আমাৰ কেন্দ্ৰীয় কমিটিৰ, জিলা কমিটিৰ আৰু গড়েশ্বৰ ব্লক কমিটিৰ বিষয়ববীয়াসকল, আজিৰ সভাত উপস্থিত মাইনৰিটি সমাজৰ আমাৰ জ্যেষ্ঠসকল, শ্ৰদ্ধাৰ দাদাসকল, ভাইসকল, ভনীসকল, বাইদেউসকল, মই সকলোলৈ অভিনন্দন জনাইছোঁ। আৰু আজি আমি সকলো এটা পবিত্ৰ অনুভৱ কৰিছোঁ যে আপোনালোক সকলো ইয়াত হাজিসকল, আলেম উলেমাসকল চবে বহি আছে আৰু বতৰটো ইমান ভাল হৈছে। ইয়াত বৰষুণ পৰিব লাগিছিলে, বৰষুণ পৰা নাই, ৰ'দো নাই আজি। সেইকাৰণে মই ভাবিছোঁ যে পবিত্ৰ মন লৈ আমি কামটো আগবঢ়াইছোঁ। এই কামটো হয়তো আল্লাহ একচেপ্ট কৰিছে আৰু আশা ৰাখিছোঁ যেনেকৈ ভবা গৈছে তেনেকৈ এই হজ ভৱনটো যাতে নিৰ্মাণ হয়। আৰু 5টা ডিষ্ট্ৰিক্টত বিচাৰিছিলে যে এটা হজ ভৱন লাগে। যেতিয়া মাইনৰিটি সমাজৰ পৰা আমাৰ বিভিন্ন সংগঠন আমাৰ ওচৰলৈ আহে, এইটো আমাৰ কোনোবা ধৰ্মীয় নেতাই হওক, সামাজিক নেতাই হওক, ৰাজনৈতিক কৰ্মীয়ে হওক, সকলো বিচাৰি আছিলে যে 5খন জিলাত 5খন হজ ভৱন হ'ব লাগে। এই কথাটো আমি মঞ্জুৰ কৰিছোঁ, কিন্তু সিদ্ধান্ত লোৱা হ'ল যিহেতু এই গড়েশ্বৰ সমষ্টি বা চণ্ডীগড়টো আমাৰ ওদালগুৰি ফালৰ পৰাই হওক বা পশ্চিমৰ ফালৰ পৰা হওক, গুৱাহাটী এয়াৰপৰ্টটো ইয়াৰ পৰা মাত্ৰ 45 মিনিটহে। সেইকাৰণে প্ৰথম চণ্ডীগড়তে বনোৱা যাওক। আমাৰ স্থানীয় ব্যক্তিসকলে কম সময়ৰ ভিতৰতে ইয়াতে 2 বিঘা মাটি ওলাই দিছে আৰু সেই মাটিটো কম সময়ৰ ভিতৰতে ওলাই পেলাই আমাক হজ ভৱন নিৰ্মাণৰ কাৰণে ব্যৱস্থা কৰি দিছে। মই চণ্ডীগড়ৰ আমাৰ জ্যেষ্ঠসকল, আমাৰ কৰ্মীসকল সকলোকে ধন্যবাদ জনাইছোঁ। আৰু সেই গোটেই কামত আমাৰ সাধাৰণ সম্পাদক নজৰুল ভাই আৰু MCLA পবিত্ৰ বড়োৰ লগতে আমাৰ সকলো দায়িত্ব লৈছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। ৰাজনীতিটো বহুত কেতিয়াবা নিষ্ঠুৰ যেন লাগে। আজিৰ সময়ত ছ'চিয়েল মিডিয়া হ'ল, হোৱা কথাটো নোহোৱা, নোহোৱা কথাটো হোৱা, 24 ঘণ্টাই কিছুমানে এই কামে কৰি থাকে। সমাজত বহুত ভাল ভাল কাম হয়, সেইটোকো নেদেখায়, আৰু সমাজত কিবা বেয়া হয় সেইটোকো দেখাই থাকে। কিন্তু আমাৰ সকলোৰে যি জাতি, যি ধৰ্মৰে নহওক কিয়, নিজৰ জাতি, নিজৰ সমাজটো সকলো ভাল কৰিব বিচাৰে, সকলো উন্নয়ন বিচাৰে, সকলো আগবাঢ়ি যোৱাটো বিচাৰে। কেইদিনমান আগতে যেতিয়া এই হজ ভৱন নিৰ্মাণৰ কাৰণে যিজন ডিজাইনাৰ, মই কৈছিলোঁ যে এইটো কেনেকৈ ডিজাইন কৰিলে ভাল হ'ব, ভাল ডিজাইন কৰি দিব লাগে। তো এজন গুৱাহাটীৰ ডিজাইনাৰ যিয়ে নেকি এতিয়া আমাৰ বিভিন্ন বিল্ডিংবিলাক, নতুন নতুন কনষ্ট্ৰাকশ্যনবিলাক কৰি আছে, সেই ব্যক্তিকে মই দায়িত্ব দিলোঁ যে ইয়াত আহি মানুহ বহিব পৰা, নামাজ পঢ়িব পৰা, কোনোবা থাকিলে থাকিবও পৰা, মেল মিটিং কৰিব পৰা ভাল ব্যৱস্থা থাকিব লাগে। ধুনীয়াকৈ ডিজাইন কৰি ওলাই দিছে। আৰু আমাৰ মাইনৰিটি চেলৰ আৰু মাইনৰিটিসকলৰ পৰা যিসকল আমাৰ দলত আছে, সেই মানুহবিলাকক মই এইটো শ্বেয়াৰ কৰিছোঁ যে এই ডিজাইনটো আপোনালোকে চাই পেলাই কওক ভাল হ'ব নে নাই। তো সেই ডিজাইনটো কোনোবা দিলে আমাৰ গ্ৰুপত, সিটো গৈ পেলাই কোনোবা বিৰোধীৰ হাতত পৰিল আৰু তেখেতসকলে ক'লে সেইটো ঠগাবৰ কাৰণে এই ডিজাইনটো বনোৱা হৈছে বুলি কেনে। এই ডিজাইনটো
আৰু সেইটো বেলেগ ধৰ্মৰ মানুহ নহয়, ইছলাম ধৰ্মীয় মানুহ। এতিয়া বেলেগ ধৰ্মৰ মানুহে ক'লে বেলেগ কথা আছিলে, সেই ব্যক্তিজন ইছলাম ধৰ্মৰ মানুহ। আৰু সেইটো কোনোবা অশিক্ষিত গাঁৱৰ সাধাৰণ মানুহ নহয়, পঢ়া লিখা মানুহ। তো আজিৰ সময়ত আমি গালি গালাজ কৰি, বেয়া পাই, ঘৃণা কৰি, খং উঠি সমাজ গঢ়িব নোৱাৰো। বিশ্বখন বহুত আগুৱাই গ'ল। ইতিহাসৰ 1000 বছৰ আগৰ পৰাই চাওক বা তাৰ আগৰ পৰাই বহুত যুদ্ধ হৈ গ'ল। ৰাজা মহাৰাজাৰ মাজত যুদ্ধ, পিছত ৰাজনৈতিক যুদ্ধ, এতিয়া দেশ বিদেশৰ যুদ্ধ। আগতে তৰোৱাল লৈ, হয়তো বল্লাম লৈ, লাঠি লৈ কাজিয়া কৰিছিল, ধনুকাৰ লৈ। আজিকালি ইলেক্ট্ৰনিক বস্তু ইউজ কৰিছে, ড্ৰোন ইউজ কৰিছে, আমি দেখিছো। কিন্তু আমি কিহৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত যাওঁ? কিহৰ কাৰণে আপোনালোকে আল্লাহৰ ওচৰত দোয়া কৰে বা বিচাৰে? ইয়াৰ কি কাৰণটো কি? ইয়াতে পৃথিৱীত যে সকলোৱে মানুহ কিবা কিবা নামত যে ঈশ্বৰক মাতি থাকে, ৰাতিপুৱাৰ পৰা গধূলি নিজে ভাল পোৱা ভগৱানক, ঈশ্বৰক, আল্লাহ গৌতক যে আমি পূজা কৰি থাকো, কিহৰ কাৰণে? সমাজখনৰ ভালৰ কাৰণে, নিজৰ ভালৰ কাৰণে। গতিকে আমি নিজৰ ভালক ভাল মানে সদায় ভাল বিচাৰো নিজৰ কাৰণে, অইনৰ বেয়া বিচাৰিলে এইটো কেতিয়াও ভাল সমাজ হ'ব নোৱাৰে। প্ৰথমতে আমি চবে ভাৰতীয় মানুহ, ভাৰতৰ চাৰি সীমাৰ ভিতৰত বসবাস কৰা প্ৰত্যেকটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে আমি প্ৰথমতে ভাৰতীয় মানুহ। ভাৰতৰ সংবিধানক লৈ আমি নিজৰ নিৰাপত্তা, শান্তি, উন্নতি আমি চবে বিচাৰো। গতিকে আমি প্ৰথম ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ। আৰু যেতিয়াই মই ভাৰতীয় মানুহ বুলি কওঁ, মোৰ লগত ভাৰতত প্ৰচলন হোৱা সকলো ধৰ্ম, ভাষা ভাষী, ট্ৰাইবেল, অনা ট্ৰাইবেল সকলো মোৰ দাদা ভাই বুলি মই একচেপ্ট কৰিব পাৰিব লাগে। মানুহ হিচাপে মানুহক মৰম কৰিব পৰা, মানুহ হিচাপে মানুহক সন্মান কৰিব পৰা গুণ আমাৰ চবৰে থাকিব লাগিব। এইটো কলেজ ইউনিভাৰ্চিটিত পঢ়িলেহে জানে, এইটো কথা নহয়। আমি মা দেউতাৰ ঘৰৰ পৰাই এইবিলাক কথা শিকি আহোঁ। কিন্তু আজিৰ সময়ত আমাৰ সমাজখন কি পথেৰে গতি কৰি আছে? বড়োলেণ্ডত যোৱা 15-20 বছৰত কিমান সংঘাত হৈ গ'ল, জাতি জনগোষ্ঠীৰ মাজত সংঘাত। এই সংঘাত বিলাকৰ সময়ত কোনোবা শিক্ষিত মানুহবিলাকে টিভিত বহি মাইনৰিটি সকলক বেলেগ এটা কৈছে, বড়ো সকলক বেলেগ এটা কৈছে, ট্ৰাইবেল সকলক বেলেগ এটা কৈছে, আৰু সি মাৰামাৰি কৰিবলৈ বিচাৰে। সমাজ ভেদাভেদ হৈ গ'ল, ধৰ জ্বলাজলি হৈ গ'ল, তেজ দিয়া হৈ গ'ল, জীৱন দিয়া হৈ গ'ল। আমি ঘৃণা আৰু খঙেৰে কিমান দিন আৰু কাম কৰিম? আমাৰ ল'ৰা ছোৱালীক নৱ প্ৰজন্মক কেনেকা পৃথিৱী দি যাব বিচাৰিছো, কেনেকা দেশ দি যাব বিচাৰিছো, কেনেকা ৰাজ্য দি যাব বিচাৰিছো, কেনেকা গাঁও দি যাব বিচাৰিছো, কেনেকা পৰিয়াল দি যাব বিচাৰিছো। আজি এই কথা চিন্তা কৰিবলৈ সময় আহিছে। আমি বেলেগক কৈ দেখা পাই পেলাই বহুত কথা ক'ব পাৰো, কিন্তু নিজৰ ওচৰ চুবুৰীৰ লগত আমি ভাল সম্বন্ধ গঢ়িব নোৱাৰো। গতিকে বড়োলেণ্ডত আজি বহুতে বহুত কথা কয়, আপোনালোকে নিজে দেখিছে 4-4টা বছৰত কি হ'ল। আজিৰ পৰা 4-4টা বছৰৰ আগত দুটা জনগোষ্ঠী একেলগে বহি আলোচনা কৰিব পৰা পৰিৱেশে নাছিলে। আৰু আজি 26টা জনগোষ্ঠী একেলগে বহি আহি থকা দিনৰ পৰিকল্পনা কৰিবলৈ আজি পৰিৱেশ আহিছে। সকলো দিনে নিশা ঘূৰিবলৈ পাৰিছে। ৰাতি 12টা বজাতো এজন মাইনৰিটি মানুহ চাইকেল লৈ বড়োগাঁৱেদি যাব পাৰে। বড়ো মানুহ মই আজি 20-25 বছৰৰ পৰা ইয়াত আছো, মই চবকো জানো, মই চবকো বুজি পাই, চবকো চিনি পাওঁ মই। তো সেইকাৰণে আজি আপোনালোকক মই কৈছো নিজৰ দাদা হিচাপে, ভাই হিচাপে, কাৰণ এইখনে মোৰ ঘৰ। বড়োলেণ্ডত 35 লাখ মানুহ আছে, এই পৰিয়ালৰ মই সদস্য। অসমত 4-3 কোটি মানুহ আছে, ইয়াৰ মই সদস্য। ভাৰতৰ 150 কোটি মানুহ আছে, ইয়াৰ মই সদস্য। গতিকে এই 150 কোটিৰ মানুহৰ মই বেয়া ভাবিব নোৱাৰো। অসমৰ 4-3 কোটি মানুহৰ মই বেয়া ভাবিব নোৱাৰো। বড়োলেণ্ডৰ 35 লাখ মানুহৰ মই বেয়া কথা ভাবিব নোৱাৰো। ৰাজনীতিৰ নামত 2 বছৰ আগত এজনে বেলেগ কথা কয়, 2 বছৰ পিছত বেলেগ কথা কয়। ভোট লাগিলে বেলেগ কথা কয়, আৰু বোলে কাম কৰিব লাগিলে বেলেগ কথা কয়। এনেকা নচলিব। আপোনাৰ ধৰ্ম কেতিয়া জন্ম হৈছে? মোৰ ধৰ্ম কেতিয়া জন্ম হৈছে? ইয়াৰ আগতে মানৱ জাতি জন্ম হৈছে। আৰু মানৱ ধৰ্মটো কি? ইনসানিয়তটো কি? চবে চবকো মৰম কৰিব লাগিব।
সবে সবকে সন্মান কৰিব লাগিব, সবকে শ্ৰদ্ধা কৰিব লাগিব। আৰু প্ৰত্যেকটো ধৰ্মতে কৈছে মানুহক হিংসা কৰিবলৈ নাপায়। যিমান মানুহক সহায় কৰে ইমানে আল্লাহ ঈশ্বৰে আপোনাক ভাল পায়। এই কাৰণে ইছলাম ধৰ্মী সকলে সবে দান দিয়ে, নিজৰ ঈদৰ সময়ত বেলেগ সময়ত দান দিয়ে। কিয় দান দিয়ে? নিজে ইমান কষ্ট কৰি উপাৰ্জন কৰা পইচাটো কিয় দান দিয়ে? কাৰণ আপুনি জানে যে আপুনিও ঈশ্বৰৰ আল্লাহৰ সদায় ওচৰত থাকিব বিচাৰে, তেখেতৰ ব্লেছিংটো, তেখেতৰ আশীৰ্বাদটো সদায় বিচাৰে। গতিকে তেনেকৈ যদি হয়, স্কুল কলেজত পঢ়ি ইউনিভাৰ্চিটিত পঢ়ি ইমান ভাল ডিগ্ৰীধাৰী মানুহবিলাক হোৱাৰ পিছত সমাজটো আমি এতিয়াও কিয় ভালকে গঢ়িব পৰা নাই? গণ্ডগোলটো ক'ত? আমাৰ নিজৰ মনতে। নিজৰ মনত মানুহৰ প্ৰতি ঘৃণা, মানুহৰ প্ৰতি বেয়া চিন্তা, এইটো আমি দূৰ কৰিব পাৰিব লাগিব। আজি আমি ইয়াতে হজ ভৱন বনাবলৈ সাহস কৰিছো, আগতে সাহস কৰা নাছিলে। বহুতে ৰাজনীতিভাৱে ভয় কৰিব যে ইটো বনালে অমুকে বেয়া পাব, অমুকে ভাল পাব, ইটো ভাল পাব। মোৰ বাথৌ মন্দিৰটো আপুনি বনাব লাগিব, মোৰ ব্ৰহ্ম মন্দিৰটো আপুনি বনাব লাগিব, আৰু আমি বনাই আছো। আমি চাৰ্চটো আপুনি বনাব লাগিব, বনাই আছো। কাৰণ ইয়াত যিখিনি মানুহ বসবাস কৰি আছে, এই মানুহবিলাকে অহা 500 বছৰ 1000 বছৰ একেলগে বসবাস কৰিব, আৰু ইয়াৰ কাৰণে পৰিকল্পনা কৰিব লাগিব। আমি অহাকালি কাজিয়া কৰিম বুলি যদি পৰিকল্পনা কৰে, এনেকা মেল মিটিং, হজ ভৱন, ৰাস্তা দলং বনোৱাৰ কোনো যুক্তি নাই। আৰু এই পৃথিৱীত মই এই পৃথিৱীখন বিচৰা নাই। মই এখন পৃথিৱী বিচাৰিছো য'ত মানুহে মানুহক সন্মান কৰে, মানুহে মৰম কৰে, চবে এজনে আনজনৰ ধৰ্ম, ভাষা, সংস্কৃতি চবকে সন্মান কৰে, তেনেকুৱা এটা বিচাৰিছো। আৰু চাৰিটা বছৰত এই কাৰণে য'ত যি ঘটনা হৈছে, ফকিৰা গ্ৰামত কিবা এটা ঘটনা হৈছে, মই নিজে দায়িত্ব লৈছো, এনেকা গণ্ডগোল নকৰিব। ক'ৰবাত গোসাইগাঁৱৰ এটা ঘটনা হৈছে, আমি নিজে দায়িত্ব লৈছো, ভাই এইটো নকৰিব। এতিয়া আৰু এনেকা কৰা সময় নাই। সেইকাৰণে চাৰিটা বছৰত ইয়াত বড়োলেণ্ডত একো হোৱা নাই। ইয়াৰ আগত ধন দাবী ব্যৱসায়ীবিলাক থাকিব নোৱাৰে, ৰাস্তাইদি গ'লে পইচা কাঢ়ি লৈ যায়, বিভিন্ন ঘটনা, কিডনাপ কৰে, কিবা কৰে, এইবিলাক আজি ইয়াত নাই। তাৰমানে এইটোৱে প্ৰমাণ হয়, যদি নেতাসকলে ইচ্ছা কৰে, যদি ৰুলিঙত থকা ৰাজনীতি দলে চিন্তা কৰে, যদি মানুহবিলাকে লগ লাগি পৰিৱৰ্তনৰ চিন্তা কৰে, আমি পৰিৱৰ্তনটো কৰিব পাৰো। আৰু 2020 চনত পৰিৱৰ্তন দৰকাৰ, UPPL চৰকাৰ বুলি কওঁতে আমাক হাঁহিছিলে। আজিও কৰে, ভাল ৰাস্তাটো নেদেখায়, ক'ৰবাত গাঁৱত বেয়া ৰাস্তা এটা ফটো দি পেলাই মানে বেলেগ পাৰ্টিৰ মানুহে কয় এইটোৱে পৰিৱৰ্তন নেকি? হাৰে, স্বাধীনতাৰ 70 বছৰে ৰাস্তা বনাই আছে, ৰাস্তা শেষ হৈছে নেকি বনোৱা? স্বাধীনতাৰ 70 বছৰে দলং বনাই আছে, দলং শেষ হৈছে নেকি? স্বাধীনতাৰ 70 বছৰে স্কুল ঘৰ বনাই আছে, স্কুল ঘৰ শেষ হৈছে নেকি? আমি চাৰিটা বছৰত কি যাদুৰ লাঠি লৈ আহিছো নেকি এনেকা ঘূৰাই দিবলৈ? চাৰিটা বছৰত 3 লাখতকৈ বেছি ঘৰ নিৰ্মাণ কৰা হৈ গ'ল দুখীয়া মানুহ। 2,72,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। বিভিন্ন অঞ্চলত মাটি পোৱা নাছিলে, ঈদগাৰ কাৰণে, কবৰস্থানৰ কাৰণে, মন্দিৰৰ কাৰণে 70 বছৰে LP স্কুল এখনৰ মাটিও পোৱা নাছিলে, আজি সেই মাটিবিলাক চব হৈ গ'ল। আৰু যি কথা কৈছো সেইটোকে কৰিছো। 10টা কাউন্সিলৰ ভিতৰত বড়োলেণ্ড একমাত্ৰ কাউন্সিল য'ত 100% মানুহৰ মাটিৰ কাগজ ডিজিটাইজেশ্যন কৰা হ'ল, কম্পিউটাৰত লৈ যোৱা হ'ল। মানুহে মোবাইলত মাটিৰ কাম কৰিব পাৰে এতিয়া। বড়োলেণ্ডত অফিচ আৰম্ভ হ'ল। বড়োলেণ্ড কাউন্সিলৰ পৰা বড়ো, অসমীয়া, মাইনৰিটি, সাঁওতালি, গোৰ্খা ল'ৰা ছোৱালীক ফ্ৰী ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰৰ কাৰণে চৰকাৰে কোচিং দিছে, অকল আমাৰ কাউন্সিল। তেনেকা কৰি অগণন কাম আৰম্ভ হৈছে। এই কামবিলাক হিচাপ কৰি শেষ কৰিব নোৱাৰে। চাৰিটা বছৰত মাত্ৰ। অলপ আগতে আমাৰ সম্পাদকে কৈছে, তেখেতসকলৰ 15 বছৰ ইলেক্টেড গভৰ্ণমেণ্ট, 2 বছৰ ইণ্টাৰিম, 17 বছৰ, আৰু আমি 4 বছৰত যি কাম কৰিছো। ইমান ডাঙৰ কিতাপ ওলাই আছে, এই জুলাই মাহত আপোনালোকে দেখিব, ইমান ডাঙৰ ভলিউমৰ কিতাপ। আৰু যি বড়োলেণ্ডত 2টা জনগোষ্ঠী বহি মিটিং কৰিব, কথা পাতিব নোৱাৰা হৈছিলে, বড়ো অনাবড়োৰ একদম ডাঙৰ ৰছী এটা আমাৰ মাজত টানি দিছিলে, এতিয়া 4টা নহয় 26টা জনগোষ্ঠী বহি আমি অহা দিনৰ পৰিকল্পনা কৰিছো। ভিজন ডকুমেণ্ট বনোৱা হৈছে। ভিজন ডকুমেণ্টত আমাৰ মাইনৰিটি সকলৰ আছে, চবৰে কাৰণে ভিজন ডকুমেণ্ট বনোৱা হৈছে।
এই জনগোষ্ঠী বিলাকৰ আজি এই যে হোজ ভৱন আছে ইটো হ্যাপিনেস মিশনৰ আন্ডাৰত বড়োলেণ্ড হ্যাপিনেস মিশন বড়োলেণ্ডটো আমি শান্তি কৰি ৰাখিব বিচাৰিছো এই কাৰণে আজি আদিবাসী সকলৰ সান্তালী সকলৰ সিধু মুৰ্মু কানু মুৰ্মুৰ ষ্টেচু বনাই থকা হৈছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ জালাত ষ্টেচু ডাঙৰ এটা প্ৰতিমূৰ্তি বনাবলৈ গৈ আছো বিষ্ণু ৰাভাৰ আমাৰ কলাগুৰুৰ নামত কুমাৰীকাটাত বহুত ডাঙৰ এটা ষ্টেচু নিৰ্মাণ কৰি থকা হৈছে প্ৰত্যেকটো জনগোষ্ঠীৰ যিসকল সেই জনগোষ্ঠীৰ হিৰো হয় যিসকলে এই জনগোষ্ঠী গঠনত কাম কৰিছে বড়োলেণ্ডৰ সেই সকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈ আছে প্ৰত্যেকটো জনগোষ্ঠীৰ নামত চিৰাঙত আমি মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব বিচাৰিছো তো এই কাৰণে গণতন্ত্ৰ দেশত ৰাইজে ৰজা ৰাইজে সিদ্ধান্ত ল'ব লাগিব আৰু এই সিদ্ধান্ত যদি আমি ভয় কৰি আবেগিক হৈ বেলেগৰ কথা প্ৰবঞ্চনাত যদি যাই পেলাই কথাবিলাক চিন্তা কৰে আমি কেতিয়াও সুস্থ সমাজ গঢ়িব নোৱাৰিম আজি স্বাধীনতাৰ ৭৮ বছৰলৈকে কিছুমান জনগোষ্ঠীয়ে কিয় ভাবিছে আমি দেশৰ নহয় আমাক দেশৰ বুলি নাভাবে দেশৰ বুলি নলয় সংবিধানে আমাৰ কাৰণে নহয় নেকি বিভিন্ন প্ৰশ্ন কৰি আছে অকল বড়োলেণ্ডত নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন জাগাত মই 29 বছৰ ছাত্ৰ সংগঠনত আছিলো এই সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ পিছপৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীত যাই পেলাই মই কাম কৰি আহিছো মহাৰাষ্ট্ৰত কোলাম বুলি এটা জনগোষ্ঠী আছে সবচে পিছপৰা ইহঁতৰ নামত 1 বিঘাও মাটি নাছিলে 2017 চনলৈকে ঝাৰখণ্ড ছত্তীশগড় উৰিষ্যা তেলেংগানা প্ৰত্যেকটো ৰাজ্যত পিছপৰা জনগোষ্ঠী বিলাকৰ অৱস্থা চাই আছো আৰু সেই জনগোষ্ঠী বিলাকে ভাবে যে ভাৰতৰ চৰকাৰ ভাৰতৰ সংবিধানৰ পৰা আমি এতিয়ালৈকে বহুত বস্তু নাপাও বুলি পেলাই গতিকে বড়োলেণ্ডখনত আমি নাপাম বুলি নিজৰ মাজত কাজিয়া কৰিম না এক হৈ পেলাই আমাৰ অধিকাৰৰ কাৰণে কাম কৰিম আমাৰ শান্তি নিৰাপত্তাৰ কাৰণে কাম কৰিম সুস্থ এটা বড়োলেণ্ড গঢ়াৰ কাৰণে কাম কৰিম আপোনাৰ ঘৰখনে আপোনাৰ স্বৰ্গ বুলি বেলেগ জায়গা নাই কিছুমান মানুহে কয় স্বৰ্গ কোনো দেখা নাই মই স্বৰ্গত যাই আহিছো মই অমুক বসুমতাৰী কোনো কোৱা নাই কোনো নাৰ্জাৰী অমুক আলি কোনো কোৱা নাই স্বৰ্গ ইয়াতে যদি আমি ইয়াত কাজিয়া পেচাল নকৰি মৰম স্নেহ সবে যদি আপোনালোকে ঈদ ভালকে পাতিছে দুৰ্গা পূজাও ভালকে পাতিছে বিহুও ভালকে চলিছে ইয়াত মানে যি হ'ব লাগে হোলীও ভালকে হৈছে ইয়াত মানে ৰাম কথাও হৈ আছে ভগৱত পাঠো হৈ আছে খ্ৰীষ্টমাসো ভালকে চলিছে ইয়াতে আপুনি অনুভৱ কৰিব যে এইটোৱে স্বৰ্গ হল আৰু অহা যোৱা 4টা বছৰত বহুতে অনুভৱ কৰিছে 10 বছৰ আগৰ কথা পাহৰি গল 5 বছৰ আগৰ কথা পাহৰি গল যে আৰ্মি পুলিচে ৰাতিপুৱা আহি থিয় দিয়া আছিলে আৰ্মি সকলে আমি হাত দাঙি যাব লগা হৈছিলে শিক্ষকসকলে হাত উঠাই যাব লগা হৈছিলে আমাৰ বডি পকেট বিলাক চাইছিলে আজি এই পৰিবেশ নাই তো এই কাৰণে সদা ৰাইজ মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো মোৰ কাৰণে নহয় মোৰ স্বাৰ্থত নহয় আপোনালোকে ইউপিপিএলক ভোট দিব না নাই আজি ভাৰতৰ গণতন্ত্ৰটো মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় গণতন্ত্ৰৰ মাতৃ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ ভাৰতবৰ্ষ আমাৰ ওচৰে পাজৰে ৰাজ্যবিলাকত কিতাবা প্ৰধানমন্ত্ৰীকে মাৰি দিয়ে প্ৰধানমন্ত্ৰীকে খেদি দিয়ে আৰ্মিয়ে শাসন কৰে ইফালে চালিও কি হয় চাই থাকক কিন্তু ভাৰতবৰ্ষত তেনেকা নহয় এনেকা গণতন্ত্ৰ কত নাই ইয়াৰ ভিতৰত হ'ব পাৰে কোনোবা কাৰবাৰ নেতাৰ কাৰণে ইটো সংবিধানৰ কাৰণে নহয় নেতাৰ কাৰণে কোনবা নেতাই বৈষম্যতা কৰিছে কোনবা নেতাই সকলো জাতি জনগোষ্ঠী সমান চকুৰে চোৱা নাই উন্নয়নটো সমানভাৱে দিব বিচৰা নাই তেনেকা পৰিবেশ থাকিব পাৰে ইয়াৰ অৰ্থটো ইটো নহয় যে মই একেলগে বসবাস কৰা ওচৰ চুবুৰীয়া ওচৰৰ মানুহ একেলগে মানুহবিলাকৰ লগত আমি কাজিয়া কৰিম এইটো বন্ধ কৰিব লাগিব ভোট আপুনি ইভিএম মেচিনৰ ওচৰত যায়ও সিদ্ধান্ত ল'ব পাৰিব কাক ভোট দিলে নিজৰ গাঁওখন বাচিব কাক ভোট দিলে ঘৰখন বাচিব কাক ভোট দিলে মোৰ জাতিটো বাচিব কাক ভোট দিলে মোৰ ভেটিটো বাচিব কাক ভোট দিলে শান্তি হ'ব কাক ভোট দিলে নিৰাপত্তা হ'ব কাক ভোট দিলে শিক্ষা অনুষ্ঠান ভাল হ'ব ৰাস্তা ঘাট ভাল হ'ব এইটো আপুনি ইভিএম মেচিনৰ ওচৰত যাই ভাবিব পাৰে কিন্তু আজিৰ পৰা আপুনি নিজৰ সমাজৰ কথা ভাবা আৰম্ভ কৰক নিজৰ জাতিৰ কথা ভাবা আৰম্ভ কৰক সমাজখন ঐক্যভাৱে আগুৱাই যোৱাৰ কথাটো আৰম্ভ কৰক যেটো থিওৰি অফ কোএক্সিস্টেন্স বুলি কোৱা হয় গতিকে বড়োলেণ্ডত আজি মই দেখিছো যে আমি কৰিম বুলি কৰিলে বহুত কাম কৰিব পাৰে
নেতাসকলে যদি সিদ্ধান্ত লয় কৰিম বুলিলে বহুত কাম কৰি দিব পাৰে, আৰু সি নকৰো বুলি যদি ধান্দা কৰে টকা খাম বুলি আহে তাকো দেখি কৰিব পাৰিব। মই আমাৰ আফজালদাই কৈ আছিলে যোৱা এক মাহ আগত যেতিয়া ৱাকফৰ বিলৰ কথা আহিছিলে, আইনৰ কথা আহিছিলে, আমি মাইনৰিটি লিডাৰবিলাকৰ লগত কোকৰাঝাৰত বহিছিলোঁ। তেতিয়া আফজালদাই প্ৰপ'জ কৰিছিলে যে এটা মুছাফিৰ খানা কোকৰাঝাৰত হ'ব লাগে বুলি। আৰু সিদিনাই মই কৈছিলোঁ যে কোকৰাঝাৰত টাউনৰ 5 কিলোমিটাৰ ওচৰে পাজৰে এটা ভাল ঠাই বিচাৰি 5 কোটি টকাৰ তাতে মুছাফিৰ খানা নিৰ্মাণ কৰা হ'ব, যাহাতে কোকৰাঝাৰত গ'লে কোনো মানুহে হোটেল বিচাৰি যাব লগা নহয়। আমাৰ মৌলানাসকলে, আমাৰ ধৰ্মীয় নেতাসকলে, মানুহবিলাকে হোটেল বিচাৰি টাউনত হাকাৰ হয়। গতিকে এইটো নিৰ্মাণ কৰাৰ কাৰণে ঠিক কৰিছোঁ। ৰাভাসকলৰো 1 কোটি টকাৰ গেষ্ট হাউচ নিৰ্মাণ হ'বলৈ গৈ আছে। প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে কোকৰাঝাৰৰ ওচৰে পাজৰে গেষ্ট হাউচ বিভিন্ন নিৰ্মাণ হৈ আছে। তো এই কথাখিনি আপোনালোকক ক'লো, বহুত কথা ক'ব বিচৰা নাই, প্ৰগ্ৰাম আছে, সকলোকে মই ধন্যবাদ জনালোঁ। শেষত আমাৰ ডিপুটি চিফ ডাঙৰীয়াই অলপ কথা ক'ব, আপোনালোকে অলপ সময় বহক। আজিৰ দিনটো আমাৰ কাৰণে স্মৰণীয় দিন হ'ব, আৰু আহি থকা সময়ত আপোনালোকে চবে দোৱা কৰক যে বড়োলেণ্ডবাসী শান্তি, সম্প্ৰীতি, নিৰাপত্তা, মৰম স্নেহৰ মাজেৰে যাহাতে আগবাঢ়ি যাব পাৰে আৰু জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে আপোনালোকে দোৱা কৰক। সকলোলৈ ধন্যবাদ জনাই মই বেলেগ কথা নকওঁ আৰু এইখিনিকে কৈ মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। সকলোকে